অকল এইটো চাওকচোন আপোনালোকে কেনেকৈ খোজ কাঢ়িছে পুৰা বাঁহৰ লগত কেনেকৈ খোজ কাঢ়িছে চাওক কি ক'ম আৰু এয়া কাৰ্বি ফেষ্টিভেলত কৰি আছে দেখিছেনে এটা আচৰিত চাওকচোন সঁচাকৈ মানে ক'বলৈ মানে কি ক'ম আৰু মোৰ ভাষা নাইকিয়া হৈ গৈছে বুজিছে ঐ ক না লদাম্প খবৰ মেছেজ ল নাং নাং কপি ল এই নামটো কি কৈছিলে আকৌ এবাৰ কৈ দিয়া চাৰলং ন তো হেল্ল' বন্ধুসকল কি খবৰ সকলোৰে ভালনে বাৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ মনতে বাজতে কি কথা পাতা মাতো বলি কি চুকি হাঁহি কয় বহু কথা তুমি বুজি পালাহি আৰে বেটা মনতে বাজতে কি কথা পাতা মাতো বলি কি মাতা চুকি হাঁহি কয় বহু কথা তুমি বুজি পালাহি তো হেল্ল' বন্ধুসকল কি খবৰ সকলোৰে ভালনে বাৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি দুৰ্গা পূজাৰ উপলক্ষে সকলোকে শুভেচ্ছা যাচিলোঁ আৰু এতিয়া দুৰ্গা পূজা চাবলৈ যাওঁ পূজা মানে আৰু এনেই এপাক যাওঁ আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক আপোনালোকে দেই আৰু বন্ধুসকল পূজা বুলি এই চাৰ্টটো ল'লোঁ আৰু এই পেণ্টটো ল'লোঁ দেই তো বলক যাওঁ আৰু গাইছ পূজা বুলি আৰু কিনো ল'ম আৰু এই তিয় এটাকে লৈ লওঁ নেকি বন্ধুসকল পূজা চাবলৈ আহিলোঁ আৰু মানে তোমাৰ একদম লোকেল এৰিয়াতে আহিছোঁ বেছি দূৰত যোৱা নাই মানে নিজৰ ঠাই যিকেইখনত সদায় আহোঁ তো এইকেইখনত এবাৰ সোমাই গৈছোঁ আৰু আপোনালোককো দেখালোঁ আৰু এতিয়া ভাবিছোঁ আমাৰ কাৰ্বি ফেষ্টিভেলত যাম তো ভিডিঅ'টো আপোনালোকে চাই থাকক বুজিলে বতৰটো একদম ডাৱৰীয়া মানুহ চানুহ নাই আৰু এইখন হৈছে মেইন গেটখন আৰু এতিয়া আমি সোমাই গৈছোঁ ভিতৰলৈ আৰু মানুহ বহুত আহিছে চাওকচোন বহুত মানুহ আহিছে মানে কি ক'ম আৰু দেখিছে পূজাৰ মানে আধা সংখ্যক মানুহ ইয়াতে আহিলে বন্ধুসকল আমি এতিয়া দোকান ফালে যাম আৰু দোকানত কি আছে কি নাই সকলোখিনি আপোনালোকক দেখাম এইফালে আছে দোকান আৰু ইয়াত ফাংচন হৈ আছে যেনেকৈ বন্ধুসকল আমাৰ বিহু ফাংচনত ছিংগাৰ আহে ঠিক তেনেকৈ ইয়াতো দেখিছেনে ছিংগাৰে গান গাই আছে আৰু বন্ধুসকল আমি এতিয়া আহিছোঁ এই দোকানবোৰত চাওক বস্তুবোৰ এবাৰ চাওকচোন একদম ঘৰতে বনাইছে ন ঘৰতে বনাইছে চাওক বন্ধুসকল একদম মানে কি ক'ম আৰু লোকেল বস্তু কাঠ আৰু বেটেৰে কিবা কিবি লগত বনাইছে এইটো চাওক আমাৰ অসমৰ মেইন সম্পদটো এইটো চাওক কিমান ধুনীয়াকৈ বনাইছে কাঠেৰে বনাইছে চাওক ইমান ধুনীয়াকৈ বাঁহী বজাই আছে দেখিছেনে খুৰা এইটো কি বস্তু হয় তিতা লাও দেখিছেনে এয়া চাওক বন্ধুসকল ডলা চালনী পাচি বাঁহী লগতে আছে এই গোল গোল বস্তুটো দেখিছেনে এইটো পূজা কৰে মানে কাৰ্বিসকল আৰু এয়া চাওক কাৰ্বি জনগোষ্ঠীসকলৰ জাতীয় সাজপাৰবোৰ আৰু বন্ধুসকল প্ৰিয়ম ভাইকো লগ পালোঁ আৰু পূজাৰ ভিডিঅ' বনাবলৈ মোৰ চেনেলত মানে পূজাৰ ভিডিঅ' ইমানকৈ নাহিব পাৰে কিন্তু ইয়াৰ চেনেলত আছে আপোনালোকে চাব আৰু নামটো কৈ দিয়া তোমাৰ ইউটিউব চেনেলটোৰ নামটো কৈ দিয়া ইউটিউবাৰ হয় প্ৰিয়ম ইউটিউবাৰ হয় চাব পুৰা ধামাকা ভিডিঅ' বনাই বুজিছেনে আৰু
এতিয়া আমি দুজনে মিলি বনাই আছোঁ আৰু এই কাৰ্বি ফেষ্টিভেলত তো ইফালে চাওক চাওক বন্ধুসকল ইমান ধুনীয়াকৈ সজাইছে জেগাটো কৰি ইয়াত মানে ফটো চটো উঠিব পাৰিব আপোনালোকে আৰু গিটাৰ এখনো আছে তো বন্ধুসকল আমি এতিয়া এইফালে যাম আৰু আমি এতিয়া মানে বন্ধু আৰু মই ইয়াত অলপ ফটো উঠিলোঁ আৰু চাওক এই ঘৰকেইটা দেখিছেনে এই ঘৰকেইটাত মানে কাৰ্বি জনগোষ্ঠীসকলে যেতিয়া নাচিবলৈ আহে দূৰ দূৰণিৰ পৰা তো ইয়াতে থাকে দেখিছেনে ঘৰকেইটা চাওক ধুনীয়াকৈ বনাই দিছে আৰু ইয়াত মানে নাচি আছে বন্ধুসকল আৰু এইফালে নাচি আছে নাচটো আপোনালোকে চাওক আৰু এয়া চাওক বন্ধুসকল কাৰ্বিসকলৰ কাৰ্বি ডেন্স যেনেকৈ আমি বিহু নাচোঁ ঠিক তেনেকৈ ইহঁতে এয়া কাৰ্বি ডেন্স কৰে চাওক আৰু বন্ধুসকল বহুত সময় হৈ গ'ল আমি ইয়াত আহা আৰু এতিয়া ঘৰলৈ যাওঁ বুলি ভাবিছোঁ ঘৰলৈ যোৱা আগমুহূৰ্তত আৰু এটা বস্তু দেখাইছোঁ চাওক চাংঘৰ এটা দেখাইছোঁ এই আম গছজোপাত দেখিছেনে ইমান ধুনীয়াকৈ বৰ চাংঘৰ এটা বনাইছে চাওক আপোনালোকে উঠিবলৈ মন গৈছে মোৰ বুজিছেনে বন্ধুসকল চাংঘৰটো বনোৱা এটাই উদ্দেশ্য ৰাইজক দেখাইছে মানে আগতে কাৰ্বি লোকসকলে চাংঘৰত আছিল তো এইবাৰ মানে থুলমূলকৈ ফেষ্টিভেলত দেখাই দিছে আৰু আগৰ পুৰণি স্মৃতিবোৰ অলপ মনত পেলাই দিছে আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু বৰষুণ দিছে বুজিছেনে বহুত বৰষুণ দিছে তো ভাবিলোঁ ঘৰলৈ যাওঁগৈ আৰু বুজিছে বহুত ৰাতি হ'ল আৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে যদি ভিডিঅ'টো চাই অকণমানো ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু অহা বছৰকৈ আহিব আপোনালোকে আমাৰ কাৰ্বি আংলঙত আহিব আৰু ফেষ্টিভেলখন চাব তো বাই বাই আজিলৈ অন্য এটা ভিডিঅ'ত লগ পাওঁ আপোনালোকক